Accident bina. Hai hai ini blogger setan asli. নাচি নাচি বনাম আমি গাইস কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোকে ভালে আছে যেহেতু আজি লাষ্ট বলবো মই হেৰ কাৰণে সৰু চাই এটা ব্লগ বনাম বুলি ভাবি আছো মন্দিৰত যাম আগতো এটা ব্লগ এটা দিছো পাগলা বাবা মন্দিৰৰ হিন্দীত দিছিলো হেৰ কাৰণে এটো মই শিৱৰাত্ৰিত দিছিলো ন এতিয়া হেৰ কাৰণে বলবো মই এটা দিও বুলি ভাবিছো অসমীয়াত তো গাইস এটা মন্দিৰত যাব ব্লগ ভুটান মন্দিৰত আপোনালোকে মোৰ ব্লগত লাগি থাকিব দেই হেতু আমাৰ গাঁৱলীয়া বাট এনেকুৱা ৰাস্তা হেৰ কাৰণে গাড়ীৰ সুবিধা নাই এটা আমি যেতিয়ালৈকে পকা ৰাস্তা নাপাওঁ তেতিয়ালৈকে এনেকৈ খোজকাঢ়ি যাই থাকিব লাগিব মোক আকৌ ইফালে ইমান হাঁহি উঠিছে যে ইমান দেৰিকৈ গৈ আছো মানুহে চাই পিনে কৈ আছে ৰাতিপুৱা যাব লাগে বুলি কিন্তু ৰাতিপুৱা ভিৰ থাকে ন এইটো হ'ল আমাৰ টিম বাচ্চা পাৰ্টি আগত আছে ভাইটিৰ লগত যাব কি কৰিম আৰু বাচ্চা পাৰ্টিৰ লগতে এনজয় বহুত হয় কিন্তু দেই চ' এতিয়া আমি গাড়ী পালোঁ পকী ৰাস্তা পালোঁ বাবে আকৌ এবাৰ চেঞ্জ কৰিলোঁ গাড়ী কাৰণ এইটো মেলা ভূটানলৈকে নাযায় আমি মেলা ভূটানলৈকে যাব লাগিব আৰু ইফালে চাব পাৰিছে পূৰা চবে বলবমত গৈয়ে আছে এতিয়াও মানে সময় নষ্ট হোৱা নাই মানুহে গৈয়ে আছে এতিয়ালৈকে এইবোৰ দৃশ্য যে ইমান ভাল লাগে যিমান বাৰ আহোঁ সিমান বাৰে ভিডিঅ'ত কেপচাৰ কৰোঁ নহয় মই বহুতবাৰ আহিছোঁ তথাপি মোক কিবা এটা ভাল লাগে আৰু অসমৰ সেয়ে ধুনীয়া গুণ এটা ধুনীয়া নেচাৰ হয় না গাইছ আৰু এনেকৈ পাই গ'লোঁ দৰংগা মেলা ভূটান যদি কোনোবা আহিছে ইয়ালৈ প্লিজ কমেণ্ট কৰি এটা জনাই দিব যে আমিও গৈছিলোঁ বুলি পূজা কৰিবৰ কাৰণে পূজা কৰিব আহিছোঁ কিন্তু প্ৰায় বস্তু মই লৈ অনা নাই সেইকাৰণে মই ভাবিলোঁ যে এটাৰ পৰা চাকি আৰু মেচ লৈ যাওঁ তেল লৈ যাওঁ চাকি জ্বলালে ভাল লাগে ন সেইকাৰণে চাকিটো মিছ কৰা নাই আৰু লৈ ল'লোঁ প্ৰত্যেকবাৰ আহোঁ এইবাৰো মিছ নকৰোঁ বুলি আহিলোঁৱে মই 4 সপ্তাহ হয় বলবম 3 সপ্তাহ পাৰ হৈ গ'ল মই ভাবিছিলোঁ যে এইটো সপ্তাহ যোৱা নহ'ব কাৰণ মানে পৰিস্থিতি অলপ বেলেগ আছিল সেইকাৰণে যেনেকৈ তেনেকৈ টাইম ওলাই এই বাচ্চা পাৰ্টি টাইম ওলাই আৰু আহিছোঁ আৰু আমি পাই গ'লোঁ ইফালে মন্দিৰৰ গেট মোৰ ভাইটি আগত গৈ আছে সি কিন্তু পূজা চূজা নকৰে এইবাৰে মোৰ লগত ইমান মানে পূজা কৰিবৰ কাৰণে আহিছে মনত আশা লৈ তাৰো চাগে কিবা আশা আছে ন ভগৱানৰ লগত চাওকচোন মোক ইমান সৰু দেখা পাই আছে পিছফালৰ পৰা বাকী বাদ দিয়ক চেণ্ডেলটো খুলি লওঁ মন্দিৰত উঠিম এতিয়া পূজা কৰিবৰ কাৰণে এতিয়া ভিৰ নাই ভগৱান ৰক্ষা পালোঁ অলপকৈ মানুহ জমা হৈয়ে আছে এতিয়া পূজা কৰিবই আজি গোটেই দিনটোৱে পূজা কৰিব মোক মানুহে এনে কয় যে সময় পাৰ হৈ গৈছে ৰাতিপুৱা পূজা কৰে মানুহৰ কথা শুনিলে মই মানে এনেকৈ থাকি যাম সেইকাৰণে নিজৰ মনত যি ভাবোঁ আৰু সেইটোৱে কৰোঁ ৰাতি হ'লেও হ'ব দিন হ'লেও হ'ব কি হ'লেও হ'ব ভগৱানটো এনি টাইম চবৰ কাৰণে আছে 11টা বাজিছে তথাপি লাইন লাগি আছে একো নহয় ভগৱানৰ কাৰণে অলপ চলপ লাইন চলি যায় আমি মন্দিৰৰ ভিতৰত ভগৱানক পানী অৰ্পণ কৰি আহিলোঁৱে এতিয়া বাহিৰত জ্বলাম চাকি আমাৰ পূজা হৈ গ'ল এতিয়া আমি ফটোশ্বুট কৰিলোঁ মন্দিৰত অলপমান সেইকাৰণে এইটো যিহেতু মন্দিৰটো পাহাৰত আছে সেইকাৰণে এটা সৰুকৈ পাহাৰৰ ওপৰতো মন্দিৰ আছে আমি চাব গৈ আছোঁ ইফালে মন্দিৰ বুলি একো নহয় তাতে গৈ পিনে চালোঁ যে গাঞ্জা টানি আছে কেইটামান সাধু বাবা মিলি কিনে ভিডিঅ' নবনাবি বুলি কৈছে তো আমি এনেই ফটো শ্বুট কৰিবলৈ কাৰণে গৈছিলোঁ ফটো তুলিলোঁ আৰু ভাইটি কৈ আছে যে মই ওপৰত গৈ পিনে ভিডিঅ' এটা বনাই আহিম মই কৈছোঁ নাযাওঁ বুলি মোৰ মোবাইলটো খুজি আছে মই নিদিওঁ গাইছ জংগল পাহাৰ আমি যা ভিডিও বনাই আসিলেন দেখবি না হাই হাই রিসার্চ করে দিয়ে মোৰ ব্লগৰ সেটানাস কৰি দিয়ে ইমান গৰমত পাহাৰত নুঠিলোঁ ভাইটি উঠিব খুজিছিল কিন্তু উঠিব দিয়া নাই এতিয়া আমি ওলাইছোঁ মন্দিৰৰ পৰা ভালে পূজা কৰিলোঁ ফুৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাম তাৰ আগত বোলে চাহপাত বাগানত ফুৰিবলৈ যায় ভণ্টি কৈ আছিল যে ভিডিঅ' বনাম বুলি তো ময়ো গুচি গ'লোঁ ভিডিঅ' বনাম বুলিখিনি গাইছ বাগানত আহিছোঁ আমি ৰিলছ শ্বুট কৰিবৰ কাৰণে ৰিলছ বনাইছা না নাই বনাইছোঁ ময়ে বনাই দিছোঁ আমাৰ ভাইটিৰ এই ভোকত ছাইডত বহি আছে আৰু আমি ইফালে পূৰা ৰিল বনাইছোঁ নাচি বনাম আমি ভিডিঅ' বনালোঁ এতিয়া ফাইনেলি ঘৰত যাম বহুত হৈ গ'ল বহুত কিবা কিবি কৰিলোঁ আজি গায়ত্ৰী কেনে লাগছে আজি আমাৰ লগত ঘূৰি ভোক লাগছে নেকি কিবা খাই আহিছিলি না কি খাইছিলি তই খাইখিনি পূজা কৰিছা চাহ খাইছা বেচাৰি ভোক লাগছে তইতো খাইয়ে আহিছা ই এনেই আহিছে ই গাইছ খ্ৰীষ্টান
বৰ্তমান আমি বাছৰ কাৰণে ৰখি আছোঁ তেতিয়ালৈকে ইমান জোৰে পিয়াহ লাগিছে পানী অকণ খাই লওঁ আৰু এতিয়া ব্লগটো মই আগলৈকে কণ্টিনিউ কৰিব নোৱাৰোঁ কাৰণ মোৰ একদম বেটাৰী চেছ ইমান যে মই মোবাইল চলালোঁ ইমান ভিডিঅ' বনালোঁ ইমান কেইটা মানে নেট ইউজ কৰিলোঁ ন এতিয়া আৰু নোৱাৰোঁ থেংক ইউ ছ' মাছ মোৰ ব্লগটো চাবৰ কাৰণে আজি এইখিনিতে মোৰ ব্লগ শেষ কৰিলোঁ বেটাৰী চাৰ্জ শেষ গাইছ থেংক ইউ ছ' মাছ মৰম দিব ছাপোৰ্ট দিব মোৰ ব্লগত ভাল লাগিলে ছাবস্ক্ৰাইবো কৰিব বাই থেংকছ ফৰ ৱাচিং